Oh, হাই আপোনালোক আহিলে মই ইয়াতে কাম এটা কৰি আছিলোঁ একচুৱেলি মোৰ লগত এটা ঘটনা হ'ল জানেনে মই অলপ আগতে মোৰ ফোনটো ৰুমতে থৈ এফালে ওলাই গৈছিলোঁ আৰু ঘূৰি আহি যেতিয়া মই ফোনটো চাওঁ তেতিয়া গম পাওঁ যে কোনোবাই মোৰ ফোনটো চুইছিলে চ' কোনে মোৰ ফোনটো চুইছিলে বা চাইছিলে তাকেই মই চাই আছিলোঁ আৰু গম পাই গ'লোঁ মোৰ বিৰাট খং উঠে জানেনে কোনোবাই মোৰ ফোনটো মই নজনাকৈ চুই থাকিলে আপোনালোকৰো খং উঠে নেকি তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণেই কেনেকৈ গম পাব যদি আপোনাৰ ফোনটো কোনোবাই চুইছিলে লগতে মোৰ লগত আৰু এটা ঘটনা হৈছিলে কেইদিনমানৰ আগতে সেই ঘটনাটোৰ কথা আপোনালোকক অলপ ক'ব বিচাৰিছোঁ যে মোৰ ফোনটো কোনোবাই হেক কৰিছিলে মই সেইটো কিবাকৈ গম পালোঁ এইবিলাক ঘটনা আজিকালি খুব হৈছে জানেনে কাৰোবাৰ ফোন হেক হৈ যায় কাৰোবাৰ ভিডিঅ' মাইক্ৰ'ফোন কোনোবাই ইউজ কৰি থাকে মনে মনে চ' এই বিপদবিলাকৰ পৰা আপুনি কেনেকৈ হাত সাৰিব কেনেকৈ গম পাব যে আপোনাৰ ফোনটো কোনোবাই হেক কৰি আছে চ' মই ইয়াত সেই বিষয়ে ক'ম মই আৰু এটা এপৰ বিষয়ে ক'ম একেবাৰে শেষত চ' শেষলৈকে চাওক ভিডিঅ'টো গোটেই তিনিটা এপৰ বিষয়ে যদি জানিব বিচাৰিছে আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব চ' বন্ধু বান্ধৱীসকল আপুনি নজনাকৈ আপোনাৰ ফোনটো কোনে আহি মনে মনে চুইছিলে সেই বিষয়ে জানিবলৈ আপুনি ডাউনলোড কৰিব লাগিব হু টাচ মাই ফোন বুলি এপটো আৰু সেই এপটো আপোনালোকে প্লে' ষ্ট'ৰত পাই যাব হু টাচ মাই ফোন আপুনি টাইপ কৰিব আৰু লগে লগে ওলাই যাব এপটো যিহেতু মই অলৰেডি এপটো ডাউনলোড কৰাই আছে গতিকে মই ইনষ্টল কৰিব নালাগে মই ডাইৰেক্ট অ'পেন কৰিব লাগিব আৰু অ'পেন কৰাৰ পিছত এনেকুৱা এখন স্ক্ৰীন ওলাব পাৱাৰ বাটনৰ নিচিনা এটা ছুইচ এটা আছে ইয়াত তাত যাব লাগিব আৰু পাৰ্মিট ইউজেছ এক্সেছ ইয়াতে মই অ'কে কৰিব লাগিব কেমেৰা এক্সেছ এলাউ কৰিব লাগিব কেমেৰা এক্সেছ অলৰেডি এলাউ কৰা আছে মোৰ আৰু কেমেৰা এক্সেছ এলাউ কৰা থাকিলে আপোনাৰ ফোনটো কোনে আহি চেক কৰিছে সেই মানুহজনৰ ফটো ক্লিক হৈ থাকিব এই এপটোত কিন্তু একেবাৰে শেষত হু টাচ মাই ফোন WTMP বুলি যিটো আছে একেবাৰে শেষত চাওক আপোনালোকে এপটো সেইটো নট এলাউড কৰি দিয়া আছে চ' এইটো মই পাৰ্মিট ইউজেছ এক্সেছ এলাউড কৰি দিম ত' এতিয়া বেক যাওঁ অ'কে এইটো এক্টিভেট হৈ গ'ল এপটো চ' ইয়াৰ পিছৰ পৰা এইটো এক্টিভেট কৰাৰ পিছৰ পৰা যোনে আহি আপোনাৰ লকটো খুলিবলৈ ট্ৰাই কৰে ফোনৰ লকটো খুলিবলৈ ট্ৰাই কৰে সেই মানুহজনৰ ফটো ক্লিক হৈ থাকিব চ' আপুনি যেতিয়াই আপোনাৰ ফোনটো এৰি থৈ ক'ৰবাত বাহিৰত যাব লগা হয় হঠাৎ তেতিয়া আপুনি এই এপটো এক্টিভেট কৰি কামটোলৈ ওলাই যাব পাৰে অ'কে চ' মই এবাৰ ট্ৰাই কৰি দেখাইছোঁ চ' ছাপ'জ আপুনি নাথাকা অৱস্থাত কোনোবাই মনে মনে আহি আপোনাৰ ফোনটো খুলিবলৈ চেষ্টা কৰিছিলে ফোনটো খোলাত সক্ষম হৈ গ'ল বা নহ'ল সেইটো পিছৰ কথা কিন্তু অট'মেটিকলি যোনে এই ফোনটো খুলিবলৈ চেষ্টা কৰিছিলে তেওঁৰ ফটোখন হু টাচ মাই ফোন এপটোত ক্লিক হৈ থাকিব এতিয়া চাওঁ লাষ্ট আনলক কেইটা বজাত হৈছিলে আৰু ফটো ক্লিক হ'ল নে নাই এয়া চাওক মই যিহেতু খুলিছিলোঁ গতিকে মোৰ ফটোখন ক্লিক হৈ আছে তেনেকৈ যোনে আহি খুলিবলৈ চেষ্টা কৰে তেওঁৰ ফটোখনে ইয়াত ছেভ হৈ থাকিব অ'কে চ' নেক্সট মই আপোনালোকক যিটো ইম্পৰ্টেণ্ট এপৰ বিষয়ে ক'বলৈ ওলাইছোঁ সেই এপটোৰ জৰিয়তে আপোনালোকে গম পাব যে আপোনাৰ মোবাইলটো আপোনাৰ ফোনটো কোনোবাই হেক কৰি ৰাখিছে নেকি আপোনাৰ ফোনৰ কেমেৰাটো কোনোবাই হেক কৰি ৰাখিছে নেকি কোনোবা হেকাৰে ইউজ কৰি আছে নেকি আপোনাৰ মাইক্ৰ'ফোনটো কোনোবা হেকাৰে ইউজ কৰি আছে নেকি চ' তাৰ কাৰণে আপোনালোকে যাব লাগিব প্লে' ষ্ট'ৰত আৰু প্লে' ষ্ট'ৰত গৈ আপুনি ডাউনলোড কৰিব লাগিব এটা এপটোৰ নাম হৈছে এক্সেছ ডটছ আৰু মোৰ যিহেতু এপটো অলৰেডি ইনষ্টল কৰাই আছে ডাউনলোড কৰি গতিকে মই আকৌ ডাউনলোড কৰিব নালাগে এতিয়া মই ডাইৰেক্ট যাম মোৰ ইনষ্টল কৰি থৈ দিয়া এপটোলৈ আৰু এই এপটোৰ এটা ডিছএডভান্টেজ হৈছে যে বহুত এড ওলাই থাকে আপুনি বেক কৰি দিব আৰু তেতিয়া আপোনালোকে এখন স্ক্ৰীনখন দেখা পাব এক্সেছ ডটছ আৰু তাৰ ছাইডত যিটো বগাকৈ গোল আছে সেই গোলটো আপুনি ৰাইট ফালে কৰি দিব আৰু তাৰপিছতে ওলাব এখন স্ক্ৰীন আৰু এতিয়া আপুনি একদম প্ৰথমতে যিটো এক্সেছ ডটছ বুলি আছে তাতে ক্লিক কৰিব ইউজ এক্সেছ ডটছ এইটো আকৌ আপোনালোকে এলাউ কৰিব চ' আকৌ এড ওলালে এতিয়া মই কৰিম কণ্টিনিউ টু এপ এক্সেছ ডটছ ওপৰত যিটো ওলাইছে তাতে মই ক্লিক কৰিলোঁ হৈ গ'ল এতিয়া এক্টিভেট এপটো আপোনালোকক আৰু এটা বস্তু দেখাই দিছোঁ একেবাৰে তলত ৰাইট ফালে চাওক ছেটিংছৰ নিচিনা বস্তু এটা আছে ছেটিংছ
আৰু তাতে গ'লে আপোনাক দেখা পাব আছে কালাৰ কনফিগাৰেশ্যন কেমেৰা এক্সেছ ডট চ' আপোনাৰ মোবাইলৰ কেমেৰাটো যদি কোনোবা হেকাৰে মনে মনে ইউজ কৰি আছে হেক কৰি তেন্তে আপোনালোকৰ মোবাইলৰ স্ক্ৰীনখনত গ্ৰীণ লাইট এটা জ্বলিব যদিহে আপোনাৰ ফোনৰ মাইক্ৰফোনটো কোনোবা হেকাৰে ইউজ কৰি আছে তেন্তে জ্বলিব এই অৰেঞ্জ কালাৰ লাইটটো আপুনি ইচ্ছা অনুসৰি এই কালাৰখিনি চেঞ্জ কৰি ল'বও পাৰে কিন্তু মই চেঞ্জ নকৰোঁ এনেকৈ থাকক এতিয়া এপটো যিহেতু এক্টিভেট হৈ আছে গতিকে মই চাম যে মই কেমেৰাটো ইউজ কৰিলে লাইটটো জ্বলে নেকি মানে এভৰি টাইম আই ইউজ দ্য কেমেৰা মই যেতিয়া কেমেৰাটো ইউজ কৰোঁ গ্ৰীণ লাইটটো নিশ্চয় জ্বলিব চ' আপোনাৰ কেমেৰাটো যদি কেতিয়াবা বন্ধও আছে তথাপি আপোনাৰ স্ক্ৰীনত গ্ৰীণ লাইট এটা জ্বলি আছে তাৰমানে আপুনি গম পাব আপুনি চিয়'ৰ হৈ যাব যে আপুনি নজনাকৈ কোনোবা হেকাৰে আপোনাৰ কেমেৰাটো ইউজ কৰি আছে কাৰণ গ্ৰীণ লাইটটো আপোনাৰ স্ক্ৰীনত তেতিয়াহে এপিয়াৰ হ'ব যেতিয়া আপোনাৰ কেমেৰা ইউজ হ'ব চ' মই এবাৰ এতিয়া আপোনালোকক কেমেৰাটো অন কৰি দেখাম আৰু চাওক কেমেৰাটো অন হোৱাৰ লগে লগে লেফ্ট ছাইডে এটা গ্ৰীণ লাইট এটা জ্বলিছে আপোনালোকে যদি দেখিছে আৰু এইটো তেতিয়াহে হয় যেতিয়া কেমেৰাটো ইউজ হ'ব মই কেমেৰাটো বন্ধ কৰি দিয়াৰ লগে লগে আপোনালোকে দেখিব যে গ্ৰীণ লাইটটো নোহোৱা হৈছে চাওক গ্ৰীণ লাইটটো নোহোৱা হৈ গ'ল আৰু যদি কেমেৰাৰ লগতে আপোনাৰ মোবাইলৰ ভিডিঅ' কোনোবাই মনে মনে এক্সেছ কৰি ইউজ কৰি আছে তেন্তে সেই গ্ৰীণ কালাৰ লাইটটো জ্বলিব চ' বৰ্তমান মোৰ স্ক্ৰীনত আপোনালোকে একেবাৰে ওপৰত লেফ্ট ছাইডে ফ্ৰণ্ট কেমেৰাটোৰ ওচৰত অৰেঞ্জ কালাৰ সৰু লাইট এটা দেখা পাইছে আৰু সেই অৰেঞ্জ কালাৰ লাইটটো এইকাৰণে দেখা পোৱা গৈছে কাৰণ মই এতিয়া কৰি আছোঁ স্ক্ৰীন ৰেকৰ্ডিং কৰি থাকোঁতে যিহেতু মাইক্ৰফোনটো ইউজ হৈছে গতিকে সেই অৰেঞ্জ কালাৰ লাইটটো স্ক্ৰীনত দেখা গৈছে কিন্তু আপুনি যদি কেতিয়াবা এই অৰেঞ্জ কালাৰ লাইটটো দেখা পায় আৰু আপুনি ফোনত কোনো মাইক্ৰফোনৰ ইউজ কৰা নাই অথচ এই অৰেঞ্জ কালাৰ লাইটটো ইয়াতে এপিয়াৰ হৈ আছে তেন্তে আপুনি চিয়'ৰ হ'ব যে কোনো হেকাৰে আপোনাৰ মাইক্ৰফোনটো হেক কৰি ইউজ কৰি আছে এতিয়া মই একেবাৰে শেষত যিটো বহুত ইম্পৰ্টেণ্ট এটা এপৰ বিষয়ে আপোনালোকক জনাবলৈ ওলাইছোঁ সেই এপটোৰ নাম হৈছে স্প্ৰেন আৰু সেই এপটোৰ জৰিয়তে আপোনালোকে আননেচেচাৰী কিছুমান ন'টিফিকেশ্যন ব্লক কৰি ৰাখিব পাৰিব এতিয়া মই যেনেকৈ মই স্ক্ৰীন ৰেকৰ্ডিং কৰি আছোঁ ভিডিঅ'টো বনাওঁতে মোৰ ইয়াত এতিয়ালৈকে এটা হোৱাটছএপ মেছেজ অহা নাই হোৱাটছএপত কাৰণ মই হোৱাটছএপৰ ন'টিফিকেশ্যন বৰ্তমান ব্লক কৰি ৰাখিছোঁ যিহেতু মই ভিডিঅ'টো বনাই আছোঁ গতিকে হোৱাটছএপত যদি মেছেজ অহাৰ ন'টিফিকেশ্যন আহি থাকে ফেচবুকৰ ন'টিফিকেশ্যন আহি থাকে তেন্তে বহুত ডিষ্টাৰ্ব হ'লহেঁতেন গতিকে মই সেইকেইটা এপৰ ন'টিফিকেশ্যন অলপ সময়ৰ কাৰণে বন্ধ কৰি ৰাখিছোঁ এই এপটো এনেকুৱা ধৰণৰ সময়ত বহুত ইউজফুল হয় গতিকে মই এপটো আপোনালোকক দেখাই দিছোঁ কোনটো হয় SPREN স্প্ৰেন ন'টিফিকেশ্যন মেনেজাৰ ব্লকাৰ চ' এইটো মই অলৰেডি ইনষ্টল কৰাই আছে গতিকে আকৌ ইনষ্টল কৰিব নালাগে এতিয়া মই এপটোত যাম আৰু এপটোত যোৱাৰ লগে লগে এখন স্ক্ৰীন ওলাব এতিয়া মই একেবাৰে তলত ৰাইট ছাইডে ছেটিংছটো আছে তাতে যাম আৰু ছেটিংছত টাচ কৰাৰ লগে লগে এখন স্ক্ৰীনখন ওলাব আৰু স্ক্ৰীনখনৰ ওপৰৰ ফালে আপোনালোকে চাব এপ ৰুলছ বুলি আছে প্ৰথমতে আছে এনেবল স্প্ৰেনটো এনেবল কৰাই আছে গতিকে এতিয়া এপ ৰুলছ 2 নম্বৰ যিটো আছে এপ ৰুলছত মই যাম এপ ৰুলছত টাচ কৰিলোঁ আৰু এপ ৰুলছত টাচ কৰাৰ লগে লগে শ্ব' আৰু হাইড দুটা অপশ্যন আপোনালোকে দেখা পাব শ্ব'ত যিবিলাক এপ আছে সেইবিলাক এপৰ ন'টিফিকেশ্যন আপোনাৰ মোবাইলত আহিব মই নেটফ্লিক্সৰ ন'টিফিকেশ্যন হাইড কৰিব বিচাৰিছোঁ চ' মই নেটফ্লিক্সৰ এই ৰেড কালাৰ যিটো ডটটো আছে সেইটো লেফ্ট ছাইডে কৰি দিম আৰু লগে লগে নেটফ্লিক্সৰ ন'টিফিকেশ্যন আহা মোৰ বন্ধ হৈ যাব আৰু এতিয়া হাইড বুলি যিটো অপশ্যন আছে হাইডৰ লিষ্টত যাম মই এতিয়া হাইডৰ লিষ্টত যিবিলাক এপ আছে সেই গোটেইবিলাক এপৰ ন'টিফিকেশ্যন মোৰ মোবাইলত বৰ্তমান নাহে কাৰণ মই সেই এপখিনি হাইড লিষ্টত কৰি থৈছোঁ আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো হেল্পফুল লাগিলে আৰু আপোনালোকে এপকেইটা ইনষ্টল কৰিব আৰু যদি এপকেইটা ইউজ কৰি ভাল পায় তেন্তে মোক কমেণ্ট কৰি নিশ্চয় জনাব মই মাত্ৰ 3টা এপৰ বিষয়েহে আজি ক'লোঁ যদি আপোনালোকে আৰু বেলেগ এপৰ বিষয়ে জানিব বিচাৰিছে বা আপোনালোকৰ ওচৰতো কিছুমান ইউজফুল এপৰ ইনফৰমেশ্যন আছে আপোনালোকে মোক নিশ্চয় কমেণ্ট ছেকশ্যন জনাব